সকল মই জ্যোতিষ কোঁৱৰ আপোনালোক সকলোকে জেকেচেন চিআৰটি সলিউশনলৈ স্বাগতম জনাইছোঁ। আজিৰ কুৱেশ্যনটো হৈছে ক্লাছ 10ৰ মেথছৰ ছেকেণ্ড চেপ্টাৰ বহুপদ তাৰে অনুশীলনী 2.1ৰ কুৱেশ্যন নম্বৰ 1। কুৱেশ্যনটো হৈছে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলৰ চিত্ৰ 2.10ত দিয়া আছে। প্ৰতিটো ক্ষেত্ৰতে pxৰ শূন্যৰ সংখ্যা উলিওৱা। তাৰমানে ইয়াতে কেইটামান বহুপদৰ লেখ এটা অঁকা হৈ আছে। গতিকে এই লেখটো চাই আমি ক'ব লাগিব যে সেই বহুপদটোত শূন্যৰ সংখ্যা কিমান। এতিয়া চাওক বহুপদৰ শূন্যৰ সংখ্যা কৈছে। এতিয়া বহুপদৰ শূন্যৰ সংখ্যানো কি? এতিয়া বহুপদ এটা শূন্য যদি আমি উলিয়াব লগা হয়, সাপোজ মই এটা বহুপদ লিখি দিছোঁ আপোনাক x³ + 2x² + 3x + 2 এইটো আছে বহুপদ। এই বহুপদটোত শূন্য কি? এই বহুপদটোত শূন্য কি সেইটো জানিব লগা হ'লে আমি ইয়াৰ নেক্সট ভিডিঅ'টো যিটো সেইটো মই ডিষ্টিংলি আলোচনা কৰিম, কিন্তু ইয়াতে মই এটা শ্বৰ্ট মেথডত আপোনালোকক জাষ্ট বুজাই দিম যে এই বহুপদকেইটাত শূন্য কিমান আছে। এতিয়া চাওক মই তথাপি কৈ দিছোঁ এই বহুপদটো এই এক্সৰ যিটো মান আমি নাজানো। এই এক্সৰ এনেকুৱা এটা মান ওলাব যিটো মান আমি এই এক্সৰ সলনি যদি বহাই দিওঁ তেতিয়াহ'লে এই গোটেই বহুপদটো = 0 হৈ যাব। কথাটো বুজি পাইছে? মই আৰু এবাৰ কৈছোঁ, এই এক্স কেইটাত যদি আমি এনেকুৱা এটা মান বহাই দিওঁ যিটো মানত এই গোটেই বহুপদটোৰ মানটোৱে 0 হৈ যাব, সেই মানটোকে কোৱা হয় এক্সৰ সেই মানটোকে কোৱা হয় এই বহুপদটোৰ শূন্য। ঠিক আছে? এইটো হৈছে বহুপদৰ শূন্য এটা ডেফিনেশ্যন। সৰুকৈ মই বুজাই দিছোঁ। ক'বলৈ গ'লে এক্সৰ মানটোৱে হৈছে এই বহুপদটোৰ শূন্য। এতিয়া চাওক আমি এতিয়া ইয়াতে বহুপদটো দেখা নাই, জাষ্ট লেখডাল চাই আমি ক'ব লাগিব যে ইয়াত কেইটা শূন্য আছে। এতিয়া চাওক যদি এই লেখডালে যদি এক্স অক্ষ, এইডাল এক্স অক্ষ দেখিছে, এই এক্স অক্ষত যিমানটা বিন্দুত কাটিব সিমানটা শূন্য থাকিব। মই আকৌ এবাৰ কৈছোঁ, এক্স অক্ষত এই লেখডালে যিমানটা বিন্দুত ছেদ কৰিব আমি সিমানটা শূন্য আছে বুলি আমি ক'ব পাৰিম। ঠিক আছে? এতিয়া চাওক ইয়াতে প্ৰথমটোত এই লেখডাল এক্স অক্ষৰ সমান্তৰালভাৱে গৈ আছে, ই ৱাই অক্ষতহে কাটিছে, এক্স অক্ষত কাটা নাই। গতিকে ইয়াতে শূন্য সংখ্যা হ'ব 0। তাৰমানে ইয়াতে শূন্য নায়েই, শূন্যৰ সংখ্যা 0। ঠিক আছে? এতিয়া নেক্সটটোত যদি আমি চাওঁ, এতিয়া এক্স অক্ষত চাওক, এক্স অক্ষত ক'ত কাটিছে? এইটো বিন্দুত। গতিকে ইয়াতে শূন্যৰ সংখ্যা হ'ব 1। ঠিক আছে? নেক্সটটোত যাওঁ আমি। এতিয়া চাওক 3 নম্বৰটোত ইয়াতে এক্স অক্ষত কেইটা বিন্দুত কাটিছে? 1, 2, 3টা। তাৰমানে এই বহুপদটোত শূন্য থাকিব 3টা। ঠিক আছে? নেক্সটটোত চাওক এক্স অক্ষত ক'ত কাটিছে? 1, 2টা। তাৰমানে ইয়াতে শূন্যৰ সংখ্যা হ'ব 2টা শূন্য আছে এই বহুপদটোত। নেক্সট যাওঁ, এতিয়া 5 নম্বৰটোত চাওক এক্স অক্ষত কেইটাত কাটিছে? 1, 2, 3টা আৰু 4টা। গতিকে ইয়াতে শূন্যৰ সংখ্যা হ'ব 4। ঠিক আছে? নেক্সটটোত চাওক এক্স অক্ষত ক'ত কাটিছে? 1, 2, 3। ইয়াতে শূন্যৰ সংখ্যা হ'ব 3টা। একেবাৰে ইজি, এক্স অক্ষত যিমানটা বিন্দুত ছেদ কৰে শূন্যৰ সংখ্যা সিমানটাই হ'ব। ঠিক আছে? আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব, আৰু যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। আৰু শূন্যৰ বিষয়ে নেক্সট যিটো ভিডিঅ' আছে সেইটো মই ইন্ট্ৰডাকশ্যন ভিডিঅ' দিম। বহুপদৰ শূন্য কেনেকৈ ওলায়, কি কথা, শূন্যটোনো কি, ডিষ্টিংলি আপোনালোকে বুজি পাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।